ৰাখিব পাৰিলোহেঁতেন 29লৈকে, কিন্তু মই এইটো সিদ্ধান্ত ল'লোঁ এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে, মই একেবাৰে ভেজিটেবল হৈ যাম। মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে। বহুতো তেনেকুৱা উদাহৰণ আছে, কিন্তু মই এতিয়া ভাওনাত যেনেকৈ বিলাপ কৰে হাৱৈ বিয়ে কৰিবলৈ, তেনেকৈ মই বিলাপ কৰিব খোজা নাই। মই অসমৰ কাৰণে সদায় কাম কৰিছোঁ, য'তেই মোৰ যি পজিশ্যন আছিলে MLA হিচাপে, আৰু সেই সময়ত আটাইতকৈ যিটো পৰিৱেশত অসমত আছিলে, মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ুকেন্দ্ৰ আছিলে। মোক পৰিয়ালক মোক বিভিন্ন ধৰণে ভাবুকি আছিলে, মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে, আৰু এইবিলাকৰ পৰিস্থিতি। আৰু আটাইতকৈ ডাঙৰ কথা, 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে, সেই সময়ত মই তৰুণ গগৈদেউক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা MLA হ'বলৈ লৈ গৈছিলোঁ। মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলোঁ। এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে। কিমান মই সঁচা কথা ক'বলগীয়া, কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ। মই যদি আজি কিবা সিদ্ধান্ত লৈছোঁ, এইটো কোনেও ভাবিব নালাগে। মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছোঁ, কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰোঁ, মই সেইটো বিনা দ্বিধাই, আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ, সেইটোৱে কোনো কথাই নাই। থেংক ইউ ভেৰি মাছ। They were very kind of them. ये उन लोगों का बड़ापन है कि वो आया था, लेकिन मैं कम से कम मैं आपको बताना चाहूँगा कि मैं অন্ততঃ 20 বাৰ যোৱা যেতিয়া মিটিং হৈছিলে, মই যোৱা 20 বাৰ মোৰ মেছেজ আছে, 20 বাৰ মই শীৰ্ষ নেতৃত্ব KC বেণুগোপালক লগ পাবৰ কাৰণে মই তেওঁৰ ঘৰৰ আগত বুন্দাপৰ দিব লগা হৈছিলে, কিন্তু তেওঁৰ সময় নহ'ল। এজন সতীৰ্থ MPক লগ পাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ সময় নহ'ল। গতিকে এনেধৰণৰ উপেক্ষা, এনেধৰণে অপমান, আৰু প্ৰত্যেক ক্ষেত্ৰতে ল'ৰা ৰজা মতীয়া যিটো বিহেভিয়াৰ, সেইবিলাকতো আৰু সদায় সহ্য কৰিব নোৱাৰি। গতিকে মই বৰ দুখেৰে সৈতে এই পদক্ষেপ ল'ব লগা হৈছে। থেংক ইউ। CM वाला ले लेते हैं ना, CM वाला।